সমুদ্রত আনন্দর উৎসব হোক ধ্বংসর ধুমুহ নমস্কাৰ ভালে আছেনে আজি একচুৱেলি ওলাই আহিছোঁ অকণমান গোলাঘাটৰ আমাৰ যি কেন্দ্ৰীয় ৰাস য'ত উদযাপন হ'ব গোলাঘাট টাউনতে তাত এতিয়া আমি গৈ আছোঁ আৰু তাত যিসকল মানে কলা কৌশলীসকল আছে যি ৰাস কৰিব তেওঁলোকে তাত ৰিহাৰ্চেল কৰি আছে আৰু কি তেওঁলোকে তাত অনুষ্ঠান থাকিব ৰাসত আৰু কেনেকুৱা ধৰণে তেওঁলোকে আয়োজন কৰিছে সকলোখিনি এতিয়া আপোনালোকক কৈ আছোঁ আৰু আপোনালোকে ভিডিঅ'টোৰ যোগেদি দেখাও পাব ভিডিঅ'ৰ লগত জড়িত হৈ থাকক আৰু দেখুৱাই আছোঁ এতিয়া গোলাঘাট কেন্দ্ৰীয় ৰাস ক'ত অনুষ্ঠিত কৰিবলৈ গৈ আছে আৰু তেওঁলোকৰ মানে তাত কি আয়োজন চলিছে সকলোখিনি দেখি আপোনালোকক কৈছিলোঁ যে আমি গোলাঘাটত কেন্দ্ৰীয়ভাৱে ৰাস উদযাপন কৰিবলৈ গৈ আছে আৰু বৰ্তমান আহি এতিয়া তাত পালোঁ আৰু মই আহি প্ৰথমে চিনাকি কৰাই দিছোঁ ইয়াতে ঐশ্বৰ্য আছে আৰু এইপিনে ভাইটি আছে কি খবৰ ভাল তোমাৰ ভালনে বঢ়িয়া আয়োজন কেনেকুৱা চলিছে আয়োজন পূৰ্ণগতিত চলি আছে হয় ইতিমধ্যে আমাৰ যি গোলাঘাট কেন্দ্ৰীয় শ্ৰী শ্ৰী ৰাস মহোৎসৱ সেই ৰাস মহোৎসৱৰ যি আমি য'ত অনুষ্ঠিত কৰিম এই অনুষ্ঠিত কৰিবৰ বাবে যিখিনি আয়োজন কৰাৰ প্ৰাক মুহূৰ্তত আমাৰ ষ্টেজ আৰু যি মানে গোটেইখিনি চলি আছে পৰা ন বঢ়িয়া চলি আছে ইয়াতে হ'ব কোনখিনি ঠাই মই এবাৰ এয়া গোলাঘাট মানে পুথিভঁৰাল হয় এইপিনে ডিষ্ট্ৰিক্ট লাইব্ৰেৰী এইপিনে আপোনাৰ ফৰেষ্ট ক্লাবৰ ফিল্ড হয় ইয়াতে চলি আছে এই দেখিছেনে পূৰা একদম মানে সেইবোৰ কাম কেতিয়াবা চলি আছে কাম ইতিমধ্যেই 7-8 দিন হৈ গৈছে ন বঢ়িয়া এয়া দেখিছে ন একদম লাগি আছে তেওঁলোক পুৰা জোৰদাৰকে লাগি আছে গোটেইখিনি ইয়ালৈকে আমাৰ দৰ্শক বহিবৰ বাবে ইয়াত আমি সুকীয়া স্থান দেখিছে ন আপোনালোকে এই পুৰা পেণ্ডেলৰ কাম চলি আছে আৰু এয়া পুৰা ব্যস্ত হৈ আছে সকলোখিনি আৰু এইপিনে চাওক এইপিনে দাদাহঁত লাগি আছে আৰু ইয়াতে ৰিহাৰ্চেল হৈ আছে নহয় ৰিহাৰ্চেল হৈ আছে আমাৰ ফৰেষ্ট ক্লাবৰ ভিতৰত হৈ আছে ঠিকে আছে বঢ়িয়া আৰু ক'ত হ'ব আপোনালোকক দেখুৱাই দিলে অলপকৈ আহিব পাৰিব ধুনীয়াকৈ 26 নম্বৰৰ পৰা দাদা ধুনীয়াকৈ কৈ দিব কেইটা বজাৰ পৰা হ'ব মানে কি দিব ফ্ৰী সকলোৱে ফ্ৰীকৈ আহিব পাৰিব আপোনালোক এতিয়া আমি ব্যৱস্থা কৰা হোৱা নাই আৰু এতিয়া আমি গৈ আছোঁ য'ত ৰিহাৰ্চেল কৰি আছে তাত গৈ এবাৰ চাওঁ বলক তেওঁলোকে কেনেকুৱা ধৰণে ৰিহাৰ্চেল কৰি আছে ইয়াত দেখিছেনে পূৰা ব্যস্ত হৈ আছে সকলো কামত লাগি দেখিলে আপোনালোকে পেনেলৰ কাম হৈ আছে আৰু এতিয়া দাদাহঁতৰ লগত যাওঁ আৰু যে আপোনালোকক কৈছিলোঁ য'ত তেওঁলোকে ৰিহাৰ্চেল কৰি আছে ৰিহাৰ্চেল স্থলীলৈ এতিয়া মই গৈ আছোঁ আৰু ইয়াতে আপোনাৰ ফৰেষ্ট ক্লাব বুলি কয় কলেজ তিনিআলি মানে চাৰ্কিট হাউচৰ ওচৰতে হয় অতি পুৰণি ক্লাব গোলাঘাটৰ মানে অতি পুৰণি ক্লাব হয় আৰু তাত যাবলৈ এতিয়া ইয়াতে হৈ থাকে ন অ'কে বঢ়িয়া আৰু সেইখিনিও দেখুৱাম বলক প্ৰথমে চাই লওঁ শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ উদযাপন বৰদৈচিলা সাংস্কৃতিক গোষ্ঠী উদ্যোগত দেখিছে স্থানটো হৈ গ'লেতো গোলাঘাট ফৰেষ্ট ক্লাব দেখিছে নহয় 1975তে স্থাপিত হয় ক্লাব গোলাঘাটৰ বহুত পুৰণা ক্লাব হয় আৰু আমি এতিয়া ইয়াতে চলি আছে দেখিছেনে আমি এই য'ত আখৰাস্থলী হয় ইয়াত চাওক আখৰা কৰাই আছে আৰু ইয়াতে আহি লগ পাইছোঁ আমি ইয়াত তেতিয়া যোৰহাটৰ পৰা তেওঁক আমন্ত্ৰণ জনাই আনিছে যি ইয়াত ৰাস হ'ব ৰাসৰ কাৰণে নিতুমণি বৰা পৰিচালনা কৰি দিছোঁ প্ৰথম কেনেকুৱা চলি আছে খুব কণ ছাত্ৰ ছাত্ৰীসকল আহিছে আচলতে আৰু বৰদৈচিলা সাংস্কৃতিক গোষ্ঠীৰ লগতে গোলাঘাট জিলা সমূহ আচলতে ৰাইজ একত্ৰিত হৈ কেন্দ্ৰীয়ভাৱে উদযাপন কৰিব তেখেতসকলে ৰাসখন আৰু আমি যথেষ্ট যিখন আচলতে পাৰোঁ সেইখন কণ ছাত্ৰ ছাত্ৰীসকলৰ লগতে যিসকল গুটি আহিছে আৰু এটা ভাল লাগিছে যে গ্ৰাম্যাঞ্চলৰ ল'ৰা ছোৱালীবিলাকক আচলতে ইয়াত আমি একত্ৰিত কৰিছে আৰু সেইটো কাৰণে আমি শুভেচ্ছা জনাম তেখেতসকলক উদযাপন সমিতি আৰু তেখেতসকলে যথেষ্ট কষ্ট কৰিছে আৰু সকলো গুৱাহাটীৰ মাতি আছে আমাৰ লগত সহযোগ কৰিছে শ্ৰী কমলাবাৰী সত্ৰৰ বায়ন তথা নৃত্যশিল্পী বনমালী বৰুৱা আছে লগতে ইয়াত ধুনীয়াকৈ মই দেখুৱাই আছোঁ এতিয়া তেওঁলোকৰ যি আখৰা চলি আছে আৰু খুব ভাল লাগিছে আজি বিশেষকৈ ইয়াত যিখিনি ষ্টুডেণ্ট আহি ইয়াত ৰাস শিকি আছে খুব ভাল লাগিছে তেওঁলোকে আগ্ৰহী হৈছে আগ্ৰহ প্ৰকাশ কৰিছে সেইকাৰণে আহি তেওঁলোকে ইয়াত আজি ৰাস শিকি আছে আৰু 26 তাৰিখে তেওঁলোকে যি আমাৰ মঞ্চত তেওঁলোকে ৰাস মানে প্ৰদৰ্শন কৰিব খুব ভাল লাগিছে দেখি আৰু এতিয়া আমি আৰু কথা পাতি আছোঁ আৰু দেখিছেনে ইয়াত যিসকল আহিছে শিশু শিল্পীসকল ৰাসৰ কাৰণে তেওঁলোকক এই নৃত্য শিকোৱাই থকা হৈছে বৰ্তমান আৰু আমি এতিয়া কথা পাতিব বিচাৰোঁ মই প্ৰথমে চিনাকি কৰাই দিছোঁ প্ৰাঞ্জলি দত্ত কি খবৰ ভালে কেনেকুৱা চলি আছে চলি আছে আৰু ৰাসৰ প্ৰস্তুতি তেনেকুৱাকৈ সকলো ল'ৰা ছোৱালীসকলৰ লগতে আৰু এয়া কৰি আছোঁ হয় সকলো ওলাই আহিছে ভাল লাগিছে হয় ল'ৰা ছোৱালীখিনি আগ্ৰহটো দেখি বহুত ভাল লাগিছে তাহাঁতি শিকিবলৈ আগ্ৰহ কৰিছে যিখিনি সামগ্ৰিক জ্ঞানে পাৰোঁ সেইখিনি তেওঁলোকক দিবলৈ চেষ্টা কৰিছোঁ মই
আগলেও যাতে কৰি থাকিব পাৰোঁ হয়। আশীৰ্বাদ কৰিব আৰু ঠিকে আছে আৰু দেখিছে নহয় এয়া আৰু ভিতৰত এয়া নাটকৰ বাবে যি ৰাসৰ তাত তেওঁলোকে ৰিহাৰ্চেল কৰি আছে খুব ভাল লাগিছে তেওঁলোক ব্যস্ত হৈ আছে আপোনালোকক অলপ মই দেখুৱাই দিছোঁ ইয়াতে ৰ'ব পৰিণয় শেষ হৈছে মাংগলিকভাৱে অতি সুখীময় বসুদেৱৰ হাতত ধনীতিক সমৰ্পণ কৰি আজি মই অতি সন্তোষিত মহাৰাজ দৈৱকীৰ বাবে বসুদেৱ উপযুক্ত বল হয় মহাৰাজ এইখন দৈৱকীৰ বিবাহ কাৰ্য বলাকালকেতো বসুদেৱ দৈৱকীক আঁকোৱালি লৈ সম্ভাষণ জনাও এবাৰ বলক মহাৰাজ বলা সুন্দৰ ডাইলগ শুনিলে নহয় আৰু আমাৰ মাজত আছে আচলতে ৰাসক মই চিনাকি কৰাই দিছোঁ আপোনালোকে চিনি পায়ে দুৰ্লভ শইকীয়া আপোনাক মানে প্ৰথমে আমাৰ ধন্যবাদ জনাইছোঁ আপুনি গোলাঘাট কেন্দ্ৰীয় ৰাসৰ লগত জড়িত হৈছে নহয় জানো আৰু খুব দুৰ্দান্ত অভিনয় তেওঁৰ আৰু তেওঁ প্ৰায় ভাওনা আৰু ৰাসত তেওঁক প্ৰায়ে চিনি পায় অসমত গতিকে আজি লগ পাইছোঁ আৰু ৰাসখন ভাল হ'ব নিশ্চয় আপোনালোকে দেখি আছে আজি গোলাঘাটৰ কেন্দ্ৰীয় ৰাস হ'বলৈ গৈ আছে তাত মানে মহাৰাসৰ কৃষ্ণ হ'বলৈ গৈ আছে ঋতিক ভাইটি হ'ব কেনেকুৱা চলিছে ধুনীয়া হৈছে আপুনি ইয়ালৈ আহিছে ভাল লাগিছে আপোনাৰ চেনেলটো আগবাঢ়ি যাওক সকলোৱে ছাবস্ক্ৰাইব কৰক লাইক কৰক আৰু বাকী মানে ৰিহাৰ্চেল পৰা পূৰ্ণগতিত চলি আছে ধুনীয়া হৈছে ভাল হৈছে আপোনালোকে সহায় কৰিছে সকলো আছে আমাৰ গোলাঘাটবাসী ৰাইজ আৰু অসমবাসী ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ অহা 26 তাৰিখে সকলো আহক ৰাস আৰু চাওক আৰু ৰিহাৰ্চেলৰ মাজত এতিয়া অলপ প্ৰসাদ খাই আছিলে আৰু খুব এটা মানে সুন্দৰ অনুষ্ঠানো হৈ আছে আৰু লগত খোৱাটোতো আপোনালোকে গম পায় আৰু খোৱাটো মেইন অচ্যুতাই কৈছে আৰু এইপিনে লগতে আমাৰ প্ৰাঞ্জু আছে আৰু লগতে মই অচ্যুতাক সুধো 26 নৱেম্বৰ নহয় জানো 26 নৱেম্বৰ হয় দেওবাৰ হয় আৰু সকলো ৰাইজ উপস্থিত আহিব লাগিব উপস্থিতি কামনা কৰিছোঁ হয় গোলাঘাটবাসী ৰাইজ তথা সমগ্ৰ অসমবাসী ৰাইজ আহি উপস্থিতি হৈ আমাক উৎসাহিত কৰিব বুলি আশা কৰিছোঁ আৰু ইয়াত তোমাৰ টিকেট চিকেট আছে নেকি ইয়াত সকলো দৰ্শনী আমি বিনামূলীয়া সকলো ৰাইজে মুক্তমনে আহি ইয়াত চাব পাৰিব ধুনীয়াকৈ চাব পাৰিব আমি ইতিমধ্যে 1000 দৰ্শক বহিব পৰা ব্যৱস্থা আমি সুবিশাল মঞ্চ তৈয়াৰ কৰিছোঁ ইতিমধ্যে আমাৰ মঞ্চ আৰু প্ৰেক্ষাগৃহ ইতিমধ্যে কাম চলি আছে সেই আপোনালোকক দেখুৱাইছিলোঁ যে প্ৰথমে আহি যি মঞ্চৰ কাম তাত মানে পূৰ্ণগতিত চলি আছে আৰু সকলোকে আমিও আহ্বান জনাইছোঁ যে গোলাঘাটৰ যি কেন্দ্ৰীয় ৰাস উদযাপন হ'বলৈ গৈ আছে সকলো আহক ধুনীয়াকৈ ইয়াত ৰাস উপভোগ কৰক মানে গোলাঘাটত কেন্দ্ৰীয়ভাৱে এবাৰ আয়োজন কৰিব লৈছে গতিকে আপোনালোকে এই ভিডিঅ'টোৰ যোগেদি যি মানে আজি দেখিছে আপোনালোকক ভিডিঅ'ৰ যোগেদিয়ে নিমন্ত্ৰণ জনাইছোঁ আৰু যিসকল ইয়াৰ উদ্যোক্তা আছে অচ্যুত আছে দেখিলে নহয় তেওঁলোকেও আপোনালোকক নিমন্ত্ৰণ জনাইছে যে গোলাঘাট কেন্দ্ৰীয় ৰাসলৈ আহক গতিকে আহিব বুলি আশা কৰিলোঁ আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ যে ইমান দেৰি ভিডিঅ'টো চাই থাকিল পুনৰ আকৌ আমি নতুন এটা ভিডিঅ'ত লগ পাম বাই বাই নমস্কাৰ